নমস্কাৰ। আজি আমি আলোচনা কৰিম শিক্ষণৰ কিছুমান তথ্য। তাৰে প্ৰথম প্ৰশ্নটো হ'ল কিণ্ডাৰগাৰ্টেনৰ প্ৰতিষ্ঠাপক আছিল ফ্ৰবেল। 2 নম্বৰ নাৰ্চাৰী স্কুলৰ প্ৰতিষ্ঠাপক আছিল মাৰ্গাৰেট মেকমিলান। 3 নম্বৰ মণ্টেছৰী স্কুলৰ প্ৰতিষ্ঠাপক আছিল মাৰিয়া মণ্টেছৰী। 4 নম্বৰ বৃদ্ধি পৰিমাপনৰ প্ৰথম অভিক্ষাৰ উদ্ভাৱক আছিল বিনে চাইমন। 1905 চনত তথ্যটো দিছিলে। 5 নম্বৰ মানসিক স্বাস্থ্য বিজ্ঞানৰ জন্মদাতা WBR। 6 নম্বৰ শিক্ষণৰ সংযোগবাদ তত্ত্বৰ উদ্ভাৱক থৰ্ণডাইক। 7 নম্বৰ শিক্ষণৰ নীতিসমূহৰ উদ্ভাৱক থৰ্ণডাইক। 8 নম্বৰ শিক্ষণৰ অনুবন্ধনবাদৰ উদ্ভাৱক পেভলভ। 9 নম্বৰ মৌলিক অনুবন্ধনবাদৰ উদ্ভাৱক পেভলভ। 11 নম্বৰ আৱেগিক অনুবন্ধনবাদৰ উদ্ভাৱক ৱাটছন। 12 গেষ্টাল্ট তত্ত্বৰ প্ৰতিষ্ঠাপক কহলা। 13 শিক্ষণৰ অৰ্থ স্থানান্তৰণৰ দিশ আৰু তত্ত্ব স্পেয়াৰমেন। 14 নম্বৰ নীতিবাচক শিক্ষাৰ প্ৰৱৰ্তক ৰুছো। 15 শিক্ষণৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ আৱিষ্কাৰক থৰ্ণডাইক। 16 পেভলভৰ অনুবন্ধনবাদৰ প্ৰক্ৰিয়াটো ঘণ্টাৰ শব্দ। 17 পেভলভে পৰীক্ষা চলাইছিল কুকুৰৰ ওপৰত। 18 মাৰিয়া মণ্টেছৰী ইটালীৰ আছিল। শিক্ষা মনোবিজ্ঞানৰ পিতৃ পেষ্টালজি। 20 নম্বৰ মনোবৈজ্ঞানিক আচৰণবাদক মনোবিজ্ঞানৰ নতুন ধাৰা হিচাপে প্ৰতিষ্ঠা কৰিছিল ৱাটছনে। 21 নম্বৰ গাইডেন্স এণ্ড কাউন্সেলিঙৰ লগত জড়িত জনছন আৰু মৰিছ। 22 নম্বৰ আগ্ৰহ হ'ল মনোযোগৰ সুপ্ত অৱস্থা, কথাষাৰ কৈছিল মেকডোগালে। IQ শব্দটো প্ৰথমে ব্যৱহাৰ কৰিছিল টাৰমেনে। 24 নম্বৰ বয়সন্ধি কাল, ধুমুহা আৰু উৎপীড়নৰ কাল, কথাটো আছিল ষ্টেনলি হলৰ। 25 নম্বৰ ডেল্টন পদ্ধতি হেলেম পাৰ্খাষ্টৰ আছিল। 26 প্ৰকল্প পদ্ধতি কিলপেট্ৰিকৰ। 27 আৱিষ্কাৰক পদ্ধতি আৰ্মষ্ট্ৰং। 28 নম্বৰ প্ৰশ্নোত্তৰ পদ্ধতি প্লেটো। 29 নম্বৰ খেলৰ মাধ্যমেৰে শিক্ষা, কথাষাৰ কৈছিল 29 নম্বৰ খেলৰ মাধ্যমেৰে শিক্ষা কেডৱেল কুকে কৈছিল। 30 নম্বৰ প্ৰগ্ৰেম পদ্ধতি স্কিনাৰৰ আছিল। দিকাৰক পদ্ধতি অটছনৰ আছিল। 32 নম্বৰ মনোবিজ্ঞানৰ পিতৃ WUণ্ট। 33 নম্বৰ শৈক্ষিক মনোবিজ্ঞান থৰ্ণডাইক। 34 আমেৰিকাৰ মনোবিজ্ঞানৰ প্ৰতিষ্ঠাপক জেমছ। 35 নম্বৰ মনোবিশ্লেষণৰ উদ্ভাৱক আছিল ফ্ৰয়েড। 36 নম্বৰ শিশুকেন্দ্ৰিক শিক্ষাৰ প্ৰতিষ্ঠাপক ৰুছো। বুনিয়াদী শিক্ষাৰ প্ৰৱৰ্তক মহাত্মা গান্ধী। 38 নম্বৰ ব্যৱহাৰিক অনুবন্ধনবাদৰ উদ্ভাৱক স্কিনাৰ। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব।